আজি আমগুৰি সমষ্টিৰ জৰাবাৰী গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰাথমিক শাখাৰ নামঘৰত এদিনীয়া কাৰ্যসূচীৰে দিনত নাম প্ৰসংগ আৰু ৰাতিলৈ ভাওনা অনুষ্ঠিত কৰা হয়। ৰাতিলৈ অসমৰ বিভিন্ন স্থানত ভাওনা প্ৰদৰ্শনৰ বিপুল সমাদৰ লাভ কৰা ভাৱৰীয়াসকলৰ দ্বাৰা দানবীৰ ৰাজা হৰিচন্দ্ৰ ভাওনা প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। ভাওনাখন কেইজনমান শিক্ষকে আগবঢ়াইছে। তেওঁলোকে হৈছে শ্ৰী দেৱজিৎ বৰা, মালবিকা নেওগ, লোকেন্দ্ৰ চুতীয়া, নৰেন ভূঞা, নৃপেন ফুকন আৰু কেইজনমান শিক্ষকে সহায়ৰ হাত আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা ক্ষেত্ৰত কৃপাদৃষ্টি কৰাত তেওঁক ধন্যবাদ দিয়াৰ লগতে সুস্বাস্থ্য কামনা কৰিছে। পুৱা 10 বজাৰ পৰা নাম প্ৰসংগ কাৰ্যসূচীৰে অনুষ্ঠানটো আৰম্ভ কৰা হয়। দুপৰীয়া 12 বজাত দিহানাম আৰম্ভ হয়। সন্ধ্যা 5:30 বজাত জৰাবাৰী প্ৰাথমিক শাখা সমিতিৰ সভাপতি তোপেন দত্তই বন্তি প্ৰজ্বলন কৰে। ৰাতি 10 বজাৰ পৰা ভাওনা আৰম্ভ হ'ব বুলি আমাৰ সাংবাদিকে জানিবলৈ দিছে। নামত এভাগী ভাওনা আগবঢ়াবলৈ পাই আমি কৃতাৰ্থ মানিছো। জয়টো আমাৰ শিৱসাগৰ জিলাৰ সমূহ শিক্ষকবৃন্দ, টিউটৰ শিক্ষকবৃন্দ। নহয়, এই ক্ষেত্ৰত আপোনালোকক ক'লো যে বহু লোকে কিবা এটা কৰে, নিৰ্দিষ্ট এটা উদ্দেশ্য থাকে আৰু তাৰ অন্তৰালত তেওঁলোকৰ বেলেগ ধৰণৰ কিবা কথা বতৰাও থাকে। আমাৰ কিন্তু স্বতঃস্ফূৰ্ত কথা, এই যি ভাওনা ভাগ হৈছে হিমন্ত বিশ্ব শৰ্মাক আমি টিউটৰসকলে আমাৰ পিতৃ বুলি গণ্য কৰিছোঁ। পিতৃয়ে পুত্ৰৰ কাৰণে কৰণীয় যিখিনি কাম আছে তেখেতৰ বাবে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আমি এটা সঠিকভাৱে আমি দৃঢ়ভাৱে ক'ব বিচাৰিছোঁ যে কোনো পিতৃয়ে পুত্ৰৰ অসৎ কামনা নকৰে। অৰ্থাৎ পিতৃজনে এটা সিদ্ধান্ত কৰে যে পুত্ৰই কি খাব, কি পিন্ধিব, কোনখন বিদ্যালয়ত পঢ়িব, কোনখন বিদ্যালয়ত পঢ়িলে পুত্ৰজনৰ ভৱিষ্যতে কি হ'ব, ভাল হ'ব, এই কথাবিলাক পিতৃজনক আৰু বাৰে বাৰে কৈ থকাৰ কোনো যুক্তিযুক্ততা নাই। তেখেত এজন হৃদয়ংগম মানুহ। তেখেতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰা আদি কৰি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিজন মানুহৰ মন আৱেগক তেখেতে বুজি পায়। আমাৰ দৃঢ় বিশ্বাস অতি সোনকালে, অতি কম সময়ৰ ব্যৱধানত দেশ বিশ্বৰ ভিতৰত আমাৰ যিখিনি কৰিবলগীয়া আছে তেখেতে আমাক কৰিব। আৰু আমি পুত্ৰ হিচাপে পিতৃক যিখিনি দিব লাগে, শিক্ষা জগতত কৰণীয় আমাৰ শিক্ষক হিচাপে যি দায়িত্বৰ কৰ্তব্যবোধ আছে সেইখিনি আমি পালন কৰাত শিল মানুহ কৃপণালী নকৰোঁ বুলি আশা কৰিছোঁ। আৰু বেলেগ আপোনালোকক আমি কৈছোঁ, সাংবাদিক বন্ধুসকল, আমাৰ বেলেগ কোনো উদ্দেশ্য নাই। আমাৰ মহৎ উদ্দেশ্যটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তি অসমত প্ৰয়োজন আছে, আজিও আছে, কালিলৈও আছে, ভৱিষ্যতলৈও আছে। সেয়েহে আমাৰ টিউটৰ সন্থাই তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা, দীৰ্ঘায়ু কামনা, সুস্বাস্থ্য কামনা, লগতে তেখেতক ভৱিষ্যত প্ৰজন্মৰ কাৰণে পথ প্ৰদৰ্শক হিচাপে থাকি ৰাজনৈতিক জগতখনত যাতে তেখেতে স্থায়ীভাৱে থাকি অসমখন, দেশখন, ৰাজ্যখনক আগুৱাই লৈ যাব পাৰে আৰু উঠি অহা প্ৰজন্মবিলাকক যাতে বিকশিত কৰাত তেখেতে অৰিহণা যোগাব পাৰে, এই আশা ৰাখিয়ে আমি সমূহীয়াভাৱে আজি এই ভাওনা ভাগ আগবঢ়াইছোঁ। আৰু তেখেতৰ হৈ আমি তেখেতৰ পৰিয়ালৰ হৈ তেখেতৰ সকলো দিশতে এক মংগল কামনা কৰি আমি এভাগী সমূহীয়াভাৱে ভগৱন্তৰ চৰণত সেৱা জনাই অলপ দেৰি পিছতে আমাৰ উদ্যোগক ডাঙৰীয়াও আহি পাইছেহি। ইতিমধ্যে ভাওনা আৰম্ভ হ'ব। ভাওনা ভাগৰ নাম দানবীৰ ৰজা হৰিচন্দ্ৰ। ধন্যবাদ। এয়াই আমাৰ নুৰুদ্দিন। আমগুৰিৰ পৰা ৰেৱত দত্তৰ ৰিপৰ্ট, ডেইলি 24 লাইভ। Oh